নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মোৰ এইটো ছেকেণ্ড চেনেল চাবি টেক 2.0, আৰু যিটো মোৰ ফাৰ্ষ্ট চেনেল আছিল সেইটো হ'ল CH টেকনিকেল থিং। সেই চেনেলটো মোৰ ইউটিউবৰ পৰা ডিলিট হৈ গ'ল, সেইবাবে মই এইটো ছেকেণ্ড চেনেল খুলিছোঁ চাবি টেক 2.0। আপোনালোকে ছাপোৰ্ট কৰিব, আৰু মোক সেই চেনেলটো ইউটিউবে ৰিমুভ কৰি দিলে, সম্পূৰ্ণভাৱে মোলৈ মেইল দিলে, আৰু এই চেনেলটো আৰু ঘূৰি নাহে। সেইবাবে মই এইটো নতুন চেনেল আকৌ খুলিছোঁ চাবি টেক 2.0, আৰু সেইটো মোৰ টেকনিকেল চেনেল আছিল, আৰু এইটো টেকনিকেল চেনেল। তাত আছিল মোৰ 12K ছাবস্ক্ৰাইবাৰ, মানে 1126টা ছাবস্ক্ৰাইব আছিল। আৰু এতিয়া বৰ্তমান যিটো খুলিছোঁ এইটোত ছাবস্ক্ৰাইব একদম কমেই, মানে সেইবাবে আপোনালোকে অলপ ছাপোৰ্ট কৰিব, মই যাতে আকৌ আগৰ দৰে আগবাঢ়ি যাব পাৰোঁ। আৰু ভিউৱাৰ্ছ এইবিলাক মোৰ সকলোৱে কম, লাইকো কম, কমেণ্টো কম। সেইবাবে আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো হৈছে, বহুতে কমেণ্ট কৰি থাকে যে কেনেকৈ এখন চিম কাৰ্ডৰ দ্বাৰা কেনেকৈ এবছৰত কিমানটা আমি চেনেল ভেৰিফাই কৰিব পাৰিম, ইউটিউব চেনেল। কুৱেশ্যনটো হৈছে, এক বছৰৰ ভিতৰত আমি এখন চিম কাৰ্ডৰ দ্বাৰা কেইটা ইউটিউব চেনেল ভেৰিফাই কৰিব পাৰোঁ। সেইবাবে ভিডিঅ'টো চাই থাকক, মই ট্ৰাই কৰি পেলাই আপোনালোকক দেখাই আছোঁ। মই প্ৰথমে আহিলোঁ মোবাইল স্ক্ৰীণত আহি পেলাই, তাৰপিছত মই স্ক্ৰীণ ৰেকৰ্ডটো অন কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। মই প্ৰথমে স্ক্ৰীণ ৰেকৰ্ডটো এনেকৈ অন কৰি দিলোঁ। স্ক্ৰীণ ৰেকৰ্ডটো অন কৰি দিয়াৰ পিছত ইয়াত মই এটা অপশ্যন আছে কাষ্টম থাম্বনেইল বুলি। মই ইয়াত যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰাৰ লগতে এনেকৈ লোডিং চলি পেলাই ভেৰিফিকেশ্যন বুলি লিখাই আহিব। মই ভেৰিফাইড ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত মোৰ ফোন নাম্বাৰটো দি দিছোঁ। দি দিয়াৰ পিছত টেক্সট মি বুলি এটা অপশ্যন আছে, এইটোত লাগি দিলোঁ। তাৰপিছত নেক্সট কৰি দিলোঁ। তাৰপিছত অলপ লোডিং চলি পেলাই এনেকৈ ৰেড কালাৰ কিবা কিবি লিখা আহিছে। ইয়াত লিখা আহিছে দিছ ফোন নাম্বাৰ ইজ এছ'চিয়েটেড উইথ টু মেনি চেনেলছ, অনলি 2 চেনেলছ কেন বি ভেৰিফাইড পাৰ ফোন নাম্বাৰ পাৰ ইয়েৰ, প্লিজ এণ্টাৰ এ ডিফাৰেণ্ট ফোন নাম্বাৰ। মানে ইয়াত কৈছে যে এই ফোন নাম্বাৰটো দি বহুতকেইটা দুটা চেনেল ভেৰিফাই কৰা আছে, সেইবাবে এই নাম্বাৰটো দি নহ'ব। এই নাম্বাৰটোৰ দ্বাৰা দুটা চেনেল আগতেই ভেৰিফাই কৰা আছে। 1 ইয়েৰৰ ভিতৰত দুটাৰ ওপৰত আপোনালোকে চেনেল পাৰ ইয়েৰ এইবুলি লিখিছে। পাৰ ইয়েৰ নহয়, প্ৰতি বছৰত আপোনালোকে দুটাৰ ওপৰত চেনেল ভেৰিফাই কৰিব নোৱাৰিব এটা নাম্বাৰৰ দ্বাৰা। এটা ফোন নাম্বাৰ দি নহ'ব, বেলেগ ফোন নাম্বাৰ আপোনালোকে ট্ৰাই কৰিব লাগিব। মই এতিয়া ইয়াৰ বাবে বেলেগ এটা নাম্বাৰ, ইয়াত কৈছে প্লিজ এণ্টাৰ এ ডিফাৰেণ্ট ফোন নাম্বাৰ, অন্য এটা ফোন নাম্বাৰ দি পেলাই মোক ট্ৰাই কৰিব দিছে। বেলেগ এটা দিলে মোৰ ভেৰিফাই হ'ব। আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ, এইটো যে সম্পূৰ্ণ সত্য কথা। প্ৰতি বছৰে এবছৰ বা প্ৰতি বছৰে আপোনালোকে এটা ফোন নাম্বাৰ দি দুটা চেনেলহে কৰিব পাৰিব, ভেৰিফাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।